Hello, welcome back to my YouTube channel. মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আহকচোন আজি মই মচুৰ দাইল অলপ বেলেগ ধৰণে তেল মাৰি দেখাও। মই কেনেকেনো তেল মাৰিছো তাকে মই দেখুৱামগে আহকচোন। এনেটো আমাৰ মচুৰ দাইলটো আমাৰ অসমীয়া মানুহৰ প্ৰতি ঘৰতে সদায় বনোৱাই হয়। তথাপিতো এনেকে আপুনি এদিন বেলেগ ধৰণে তেল মাৰি খাবচোন। আহক মই বনাই দেখুৱাওঁগে। এয়া মচুৰ দাইলখিনি মই ভালকে ধুই লওঁ। ভালকে ধুই ল'ম। এনেকৈ ধুই বগা পানী নোলোৱালৈকে মই ধুই ল'ম। ধুই পেলাই মই 5 মিনিটমান সময় এনেকৈ তিয়াই থৈ দিম। তিয়াই পেলাই মই কেৰাহীত দি দিম। মই এতিয়া কেৰাহী পাতি দিলোঁ, পানী গৰম হৈ গৈছে। মই এতিয়া এয়া মচুৰ দাইলখিনি দি দিম। এতিয়া মই লগে লগে নিমখ আৰু হালধি দি দিওঁ। নিমখ আপোনাৰ সোৱাদমতে দি দিব। হালধি দি দিওঁ। আৰু আমি 15 মিনিট সময়লৈকে এনেকৈ থৈ দিওঁ, তেতিয়া উতল আহিব। আৰু এয়া চাওক 15 মিনিটৰ পিছত দাইলখিনি সিজি গ'ল। আৰু এতিয়া মই তেল মাৰিম, আৰু তেল মাৰোঁতে কি বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকে মন কৰিব। এনেকৈ তেল মাৰি খালে দাইলটো খাবলৈ খুবেই ধুনীয়া হয়। এয়া চাওক মই তেল মাৰিবৰ কাৰণে কি লৈছোঁ এয়া চাই লওক আপোনালোকে। এয়া কালজিৰা, আৰু এই মছলাটো যে দেখিছে, এইটো ৰান্ধনি বুলি কয়। এইটোৱে বহুত ধুনীয়া চেণ্ট আনে। আপোনালোকে দোকানৰ ৰান্ধনি বুলি ক'লেই হৈ যাব। পাঁচফোৰণ নহয় আকৌ দেই, অকল মই এই দুটাই ফোৰণ ব্যৱহাৰ কৰিছোঁ। কালজিৰা আৰু ৰান্ধনি, আৰু শুকান জলকীয়া ল'ম মই, আৰু কেঁচা জলকীয়া, আৰু নৰসিংহ পাত আৰু পদুনা পাত। আহকচোন, এতিয়া মোৰ কেৰাহীখনো গৰম হৈ গৈছে। এতিয়া মই অলপ তেল দি দিওঁ। তেলখিনি গৰম হোৱালৈকে আমি অকণমান ৰখোঁ। কেৰাহীত তেল গৰম হৈ গৈছে। এতিয়া প্ৰথমতে আমি এই জলকীয়াকেইটা দিছোঁ। চাওক, জলকীয়া দিয়াৰ পিছত মই এটা আপোনালোকক টিপছ দিছোঁ। এয়া চাওক, তেলত আপুনি অকণমান নিমখ দি দিব, তেতিয়া হেৰিটো খুব ধুনীয়া হয়। এতিয়া নিমখ দিয়াৰ পিছত মই এয়া ৰান্ধনি আৰু কালজিৰা দি দিছোঁ। এতিয়া গৰম হৈ গৈছে আৰু
এতিয়া আমি দাইলখিনি ঢালি দিম। ইমান ধুনীয়া যে চেণ্ট এটা আহিছে। এনেকৈ আপুনি তেল মাৰি খাবচোন, আপোনাৰ ভাত খাওঁতে খুব ভাল লাগিব। এনেকৈ আমি এটা উতল আহিবলৈ দিম। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। এতিয়া মই আৰু অকণমান উতল অহাৰ পিছত মই বাউলত উলিয়াই দিম। সময়তে কেঁচা জলকীয়া এটা দি দিওঁ, ই চেণ্টটো বহুত ভাল কৰে কেঁচা জলকীয়াটো। আপুনি যদি অকণমান জ্বলাকৈ খাবলৈ মন কৰিছে তেনেহ'লে আৰু এটা কেঁচা জলকীয়া দি দিব পাৰে। পিছত দিব কেঁচা জলকীয়াটো, তেল মৰাৰ পিছত দিব, তেতিয়া ই চেণ্টটো ধুনীয়া কৰে। দুটামান নৰসিংহ পাতো ওপৰত ছটিয়াই দিওঁ, এটা বৰ ধুনীয়া ফ্লেভাৰ আনিব। ফাইনেলি হৈ গৈছে আৰু আপুনি এনেকৈ এদিন বনাই খাবচোন। এনেই আমাৰ অসমীয়া মানুহবিলাকেতো মচুৰ দাল সদায় বনাই খায়েই থাকোঁ, কিন্তু এনেকৈ এবাৰ আপুনি তেল মাৰি খাবচোন, আপোনাৰ ভাতখিনি অনায়াসে যাবগৈ পেটলৈ, খুব ভাল লাগে। এদিন ট্ৰাই কৰি চাব। থেংক ইউ।